হৈছে যোৰহাটৰ আজি দশমীৰ পৰিৱেশ এতিয়া আবেলি বাজি গৈছে 3টা বাজিবৰে হ'ল বাৰু কিন্তু ৰাস্তাবোৰ কিন্তু খালি হৈ আছে মানে ক'বাত হৈ আছে আৰু দশমীৰ কাৰ্যসূচী চলি আছে কিন্তু বেয়াই লাগিছে না মই জলদি এবাৰ পূজাটো শেষ হৈ গ'ল মই বিচাৰি আছোঁ খাবৰ কাৰণে এটা ধুনীয়া জেগা তাৰমানে গৰালি ফালেতো যাবই নোৱাৰি গোটেই ফালে নো এণ্ট্ৰি লগাই থৈছে গতিকে চাওঁ বেলেগ ক'ৰবাত যদি যাব পাৰোঁ আৰু সদায় একেখিনি ৰেষ্টুৰেণ্টলৈ যাবলৈও মন নাযায় আজি আমি গৈ আছোঁ এখন বেলেগ ৰেষ্টুৰেণ্ট বলক আমাৰ লগত আৰু এইটো হৈছে ৰাস্তাটো কি আছিলে ডিচিবি ৰোডটো ন এইটো ডিচিবি ৰোডটোৰে আমি গৈ আছোঁ গৈ পেলাই এতিয়া আমি তাৰপিছত পাম ফুকনালি ব্লাৰ কেলে আহিছে মোৰ আজি কেমেৰাটো যে ৰেষ্টুৰেণ্টৰ অভাৱ নাই মানে একদম নতুন ৰেষ্টুৰেণ্টৰ কেনেকুৱা টাইপৰ ৰেষ্টুৰেণ্ট লাগে সেইবিলাক মানে খুলিয়ে থাকে গতিকে খাবলৈ একো অসুবিধা নাই চোলা ধৰা যাব লাগিব চোলাৰ আমাৰ লোকেশ্যনটো অকণমান ভুল হৈছিলে কোনখিনিতনো তেনেহ'লে চোলা ধৰা ফুকনালি বুলি যে আছিলে যে এইটো এই ওলাই মানে পাম এডোখৰতে আছে ফুকনালিটো ওলাই পাম এডোখৰত হাইৱেটোত পূজা বুলি সেইদিনাখন আমি গ'লোঁ এখন নতুন ৰেষ্টুৰেণ্ট বিচাৰি কিয়নো সদায় একেবোৰ ৰেষ্টুৰেণ্টতে গৈ আমনিও লাগে দিয়কচোন গতিকে ভাবিলোঁ যে নতুন এখনলৈ যাওঁ আৰু এইখন ৰেষ্টুৰেণ্ট আছিলে যোৰহাটৰ চোলাধৰাত মানে TRP ৰোডত আৰু এইখন ৰেষ্টুৰেণ্ট কি জানেনে ৰেষ্টুৰেণ্টখন হৈছে এখন থিম বেছ ৰেষ্টুৰেণ্ট Fireflies ব'লকচোন তেনেহ'লে আমি এক্সপ্ল'ৰ কৰোঁ সৰু অকণমানি মৰম লগা এই কোজি হাট ৰেষ্টুৰেণ্ট কাম কেফে আৰু এয়া হৈছে ইয়াৰ বাহিৰৰ পৰিৱেশ আৰু ইয়াতে বাহিৰত বহিও আপোনালোকে ইয়াৰ ভিউ এনজয় কৰি পেলাই আৰামছে বহিব পেলাই খানা এনজয় কৰিব পাৰে আৰু এই ৰেষ্টুৰেণ্টখনৰ থিমটো কি জানেনে এটা ধুনীয়া মাটিৰ ঘৰ আৰু তাৰ লগতে এজোপা গছ এনেকুৱা লাগিব যেন গছৰ তলত বহি আপুনি একদম মাটিৰ ঘৰ এটাৰ ভিতৰত বহি আছে আৰু একদম কোজি ফিল এটা আহিব আপোনাৰ আৰু ইয়াত চুইও চাব পাৰে ইমান ধুনীয়াকৈ বনাইছে যেন একদম গোটেইটো মাটিৰে হয় আৰু এই ওপৰত যে আছে ইয়াত দেখিছে ন এইজোপা হৈছে এটা গছৰ আকৃতিত বনাইছে আৰু লগতে এটা ডাঙৰ পখিলা ইয়াত আঁৰি থোৱা আছে আৰু এনেকুৱা লাগিব যেন একদম সঁচাই যেন মাটিৰে নেকি ঘৰটো বহুত বেছি স্পেচিয়াছ নহয় যদিও ৰেষ্টুৰেণ্টখন আপোনাক এটা ধুনীয়া কোজি ভাইব দিবৰ কাৰণে কিন্তু এনাফ হয় আৰু খানাৰ কথা কি ক'ম খানা মই আচলতে সেইদিনাখন যিহেতু ভেজ খাইছিলোঁ কিন্তু দশমী আছিলে কাৰণে তথাপিও যোনটো আইটেম খাইছিলোঁ মানে নুডলছৰ এটা আইটেম খাইছিলোঁ কিন্তু বহুত মজা লাগিলে মানে এটা আইটেম খাই গম পোৱা যায় নহয় ৰেষ্টুৰেণ্টখনৰ বিষয়ে যে ইয়াৰ খানাবোৰ কেনেকুৱা হ'ব গতিকে খাই কিন্তু ভাল পাব বুলি মই ক'ব পাৰোঁ ডেফিনেটলি আৰু গৈ মানে এটা ধুনীয়া ইনষ্টাগ্ৰামেবল ভাইব পাব আজিকালি যিহেতু ইনষ্টাগ্ৰামৰ যুগ নহয় জানো গতিকে তেনেকুৱা এটা ভাইব পালে আমাৰ সকলোৰে ভাল লাগে ফটো দুখনমান আৰু মজাকৈ তুলি ল'ব পাৰোঁ গতিকে কেতিয়াবা যাব চোলাধৰাত আছে ইমান ধুনীয়া ৰেষ্টুৰেণ্টখন গতিকে আজিলৈ সামৰিছোঁ আকৌ যেতিয়া নতুন এখন ৰেষ্টুৰেণ্টলৈ যাম তেতিয়া আকৌ আপোনালোকক দেখুৱাম দেই আৰু ভালে থাকক সকলো আকৌ লগ পাম বাই